নমস্কাৰ মই তেজস্বিনী মৰাণী ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া কেইটা বাজিলে দেই 5:02 হ'ল ন দেউতা আমি এতিয়া অলপ মানে কামত লাগিছোঁ কি কামত লাগিছোঁ দেখুৱাই গৈছোঁ ৰ'ব আপোনালোকে চাই থাকক মা আছে শুই আমি দুজনে এতিয়া খানাত লাগিছোঁ ন দাদা আজি কি হ'ব খানাত কি হ'ব আলু পুৰি হৈ যাব আজি আৰু এইফালে আলু পুৰি কাৰণে কি কি কাটি থৈছে মই দেখুৱাই দিছোঁ ৰ'ব আলু বইল কৰি কাটি থৈ দিছে আৰু এইফালে আছে জলকীয়া আৰু পিঁয়াজ আৰু এইফালে বিলাহী এইটো কি বনিব এইকেইটা বস্তুৱে কি বনিব এতিয়া বা জোল বনাব পিছে এইফালে আছে ৰচুন খুন্দি থৈ দিছে হৈ গ'ল এইফালে কেৰাহী পাতি থৈ দিছে কেৰাহীত এতিয়া এইবোৰ বনাবা নেকি আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকৈ এইফালে এগৰাকী উঠি পিনি বহিছে হামিয়ে আছে কি হৈছে এনেকৈ কৰি পিনি অলপ বহি আছে তাৰপিছত অকণমান দেৰি বহিব বোলে তাৰপিছত দেউতাৰ ওচৰতে কাম কৰিবলৈ যাব হয় নাই কথাটো নাকটো তাৰমানে উজুৱাই দেখুৱাইছা নি মানুহক উজুৱাই দেখুৱাইছা চাওঁ নাকটো দেখুৱাই দিওঁ না চাওঁ কালি নেদেখিলে নহয় মানুহে নিজকে চাই হাঁহি আছে তাৰমানে দেউতাক দেখুৱাইছোঁ ৰ'ব দেউতা কি কৰিছা আটাৰ মুঠিছা নি মঠা চা বোলে তোমাৰ কামত তেনে লাগি থাকা হ'ব দিয়া আৰু এইফালে মাক দেখিছেনে মানে মই ভিডিঅ' কৰি আছোঁ বুলি নাজানে নাকটোকে চুই আছে নাকটো ফুটালোঁ বুলি মানে আজিকালি মাৰ নাকটো ফুটাৰ পৰা অলপ ভেম হৈ গৈছে আমাক মানে পাত্তা নাইকিয়া হৈ গৈছে ফটোহে তুলি আছোঁ ফুলে মাৰ দি সঁচাকৈ মই দিগদাৰ জানো নকৰিবা আৰু ন ভিডিঅ' কৰিবা নাই কোৱা ফটো তুলিছোঁ এতিয়া মই অলপ মানে বাহিৰলৈ ওলাই আহিছোঁ বেলকনিৰ ঘৰ অলপ চাবলৈ সেউজীয়া পৰিৱেশ চাবলৈ ওলাই আহিছোঁ ৰ'ব আমাৰ মা আৰু দেউতাই কি কৰি আছে চাওঁগৈ লেটছ গো কি কৰি আছা ৰুটি বেলিছা হয় এইফালে ৰুটিত অলপ ঘি লগাই দিছা ন মা বেলিবলৈ লওঁতে এইফালে মায়ে বেলি আছে ৰুটি বেলি আছে আৰু এইফালে দেউতা কি কৰিছা এইফালে চাই দিয়া আকৌ পুৰিছা এইফালে দেউতা পুৰি আছে এইফালে সেইটো কেনেকুৱা হৈছে আপোনালোকে জনাব দেই দেউতাই পুৰা ৰুটি আৰু বেলাটো কেনেকুৱা হৈছে ক'ব এইফালে বেলাটো এনেকৈ বেলিছোঁ আৰু ঘৰত বেলাটো আৰু পুৰাটো কেনেকুৱা হৈছে ক'ব আৰু দেখাই আছোঁ ৰ'ব অকণমান দি পিছত মাটিখন এইফালে মই এটাই লৈছোঁ কাৰণ মোৰ কাৰণে মই নিজে এটা লৈ লৈছোঁ যথেষ্ট এটাই আৰু শাকো মই কমকৈ লৈ লৈছোঁ এইফালে শাক খাই লওঁ তাৰপিছত লগ পাই আছোঁ ন মা হয় খাই লওঁ এতিয়া এইফালে আমি গধূলি ভাত চাত খাই মেলি আজৰি হৈ অলপ খোজ কাঢ়িবলৈ আহিছোঁ খোজ নাকাঢ়িলে আৰু ক'ৰ পৰা হজম হ'ব ভাতখিনি নহ'লেতো এনেই ঘৰতে সোমাই কি কৰিম ন মা সেইকাৰণে অলপ খোজ কাঢ়িবলৈ ওলাই আহিলোঁ ভাবিলোঁ আপোনালোকক আকৌ অলপ দেখুৱাই দিওঁ হাই মা খোজ কাঢ়িছা খোজকাঢ়িছা মা মই গৈয়ে পোৱা নাই দেউতা হাই কৈ দিয়া আকৌ এবাৰ শেষবাৰৰ কাৰণে হাই কৈ দিয়া মা কৈ দিয়া
এতিয়া আমি খোজকাঢ়িবলৈ আহিছোঁ অলপ খোজকাঢ়ি আহি মেলি অলপ ভাগৰ লাগি গ'ল সেইকাৰণে ভাবিলোঁ গেটৰ ওচৰৰ দোকানৰ পৰা আহোঁগৈ আইচক্ৰীম খালোঁ তাৰপিছত মায়ে এফালে ভিডিঅ' কৰি আছে পূৰা আমাক আৰু খোজকাঢ়ি আহি থাকোঁতে দেউতাৰ লগৰ আংকুল এজনক লগ পালোঁ গেটৰ ওচৰতে তেওঁ অসমৰে হয় নলবাৰীৰ দেউতাই পূৰা আংকুলৰ লগত কথা পাতি আছে আগতে মানে দেউতাই লগতে ডিউটি কৰিছিলে খালি খালি কি খালি বাগা হৰি মাছ খালি না পুৰা খালি পাই যাব ওটা মই দিম জৰা খাই এতিয়া খোজকাঢ়ি মেলি আমি ৰুমলৈ গৈ আছোঁ ৰুমত গৈ মেলি অলপ বহিম গৰম উঠি গৈছে খোজকাঢ়ি গেটৰ সন্মুখতে এটা ATM আছে এই নেদেখিছে ভালকৈ আন্ধাৰ হৈছে দিনত আহিলে কেতিয়াবা দেখাম খোজকাঢ়ি মানে মোৰ পেটটো খগৈ থাকিলে ভাত চাত খাই গৈছিলোঁ বাৰু তেওঁ আহি পিনি মই খগৈ যোৱাৰ কাৰণে পেটটো আহি মেগী খালোঁ নিজে বনাই পিনি মেগী বনাই আছে দেখিছেনে পূৰা এনেকৈ বহি মেগী বনাই থাকে তাই সদায় এনেকৈ বনাই লয় নিজে নিজে বনাই লয় আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি ভাল লাগে আমাক কৈ দিয়া কি কৰিবলৈ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আৰু কাষত থকা বেল আইকনটো দবাই দিলে নাপাহৰিব বাই বাই